নমস্কাৰ ধনমণি অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ আৰু আপোনালোকে বহুত মৰম আৰু সহায় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মই আগতে কৈছিলোঁ যদি মোক আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহ'লে মই সকলোৱে জানে সকলোৰে চিনাকি ট্ৰান্স উমেন বা ট্ৰান্স এগৰাকী যুৱতী সকলোৰে পৰিচিত এলিয়ানা গগৈ আৰু মোৰ লগত বৰ্তমান এলিয়ানা গগৈ আছে। প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ধুনীয়া হাঁহিৰে এটা স্বাগতম আছে। এলিয়ানা গগৈৰ লগত আছোঁ আৰু গোটেইখিনি বস্তু কেনেকৈ বা কিয় বৰ্তমান এইখিনি পৰিৱেশ বা এইখিনি পৰিস্থিতি বা বৰ্তমান এইখিনি পৰিৱৰ্তন হ'ল গোটেইখিনি এই ভিডিঅ'টোৰ মাজত আমি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাই থাকিম। সেই গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু মই সকলোখিনি কেনেকৈ মানে কোনটো পৰিৱেশত গৈ তাই বৰ্তমান এইখিনি পৰিস্থিতি পালে সেই গোটেইখিনি আমি দেখুৱাম। আৰু এতিয়া প্ৰথম কুৱেশ্যনটো মোৰ যে কিহৰ কাৰণে মনলৈ আহিল তুমি বৰ্তমান এলিয়ানা ল'ৰা আছিলোঁ বডিৰ পৰা, কিন্তু মই সৰুৰ পৰা নিজকে ছোৱালী হিচাপে ফিল কৰিছিলোঁ একদম সৰুৰ পৰা। আৰু যেতিয়াৰ মানে মানুহ এজনে জনা যায় আৰু মই সৰুৰ পৰাই মানে সৰু হৈ থাকোঁতে ছোৱালীৰ কাপোৰ চাপোৰ পিন্ধিছিলোঁ, মোক ঘৰতো পিন্ধাইছিলে কাপোৰ, ছোৱালীৰ লগত খেলিছিলোঁ, ছোৱালীৰ খেলবিলাক খেলিছিলোঁ যেনেকৈ বেলেগ ল'ৰাবিলাকে ক্ৰিকেট খেলি ভাল পায়, ফুটবল মই এইবিলাক ভাল নাপাইছিলোঁ। মই বেলেগ ছোৱালীৰ লগত ঘৰ দৰা কইনা একদম সৰুৰ পৰা চ' সেইবিলাক খেল মই বেছি ভাল পাইছিলোঁ। আৰু মোৰ ছোৱালী ফ্ৰেণ্ডো আছিলে বেছিভাগে, তো ল'ৰা ফ্ৰেণ্ডো আছিলে, কিন্তু ল'ৰা ফ্ৰেণ্ড থাকিলেও মানে ছোৱালীৰ লগত মোৰ বেছি ভাল লাগিছিলে আৰু থাকি কৰি ছোৱালী নিচিনাকে থাকি মানে নিজকে মানে পুৰা সৰুৰ পৰাই ছোৱালী হিচাপতেই মই ফিল কৰি আহিছোঁ, ল'ৰা হিচাপত মই ফিল কৰাই শুনিছোঁ যে যিহেতু ট্ৰান্স হ'ব লাগিলে বহুতখিনি প্ৰচিডিউৰ আছে। মানুহৰ এটা ভুল ধাৰণা ট্ৰান্স হ'বৰ কাৰণে কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন নাই। যদি কোনোবা এজন পুৰুষে নিজকে সম্পূৰ্ণৰূপে এগৰাকী নাৰী বুলি নিজৰ মনৰ পৰা ভাবে তো তেখেতে অপাৰেশ্যন কৰিবই যে লাগিব সেইটো কোনো কথা নহয়। যদি তেওঁ নিজকে সম্পূৰ্ণৰূপে ছোৱালী হিচাপত বনাই ৰাখে, ছোৱালী নিচিনাকে ৰাখে, ছোৱালী নিচিনাকে ড্ৰেছ আপ কৰে, এগৰাকী ছোৱালীয়ে যি ধৰণে থাকে তেনেকেই ৰাখে, তো তেনেকেও সেইগৰাকীকো ট্ৰান্স ওমেন বুলিয়ে কোৱা যাব। সেইগৰাকী কোনো মানে ল'ৰা বুলি কোৱা নাযায়, সেইগৰাকীকো মানে আমি নিজকে যোনে ছোৱালী বুলি ভাবি লয় আৰু মনৰ পৰা। কিন্তু কিছুমান আছে কেতিয়াবা ল'ৰা হৈ যায়, কেতিয়াবা ছোৱালী ড্ৰেছ আপ কৰে, তো সেইসকলক ট্ৰান্স বুলি কোৱা নাযায়, কাৰণ সেইসকল ক্ৰছ ড্ৰেছাৰ বুলি কয়। তো কাৰণ তিনি মাজে মাজেহে ড্ৰেছ আপ কৰে ছোৱালীৰ, তো সেইসকল বেলেগ হৈ যায়। তো যি নিজকে সম্পূৰ্ণ ছোৱালী কৰি ৰাখে সেইগৰাকীকে ট্ৰান্স ওমেন কোৱা যায়। কোনো অপাৰেশ্যন যে কৰিবই লাগিব সেইটো জৰুৰত নাই। তো অপাৰেশ্যন কৰাৰ পিছত একচুৱেলি পুৰা ফিমেল হৈ যায়। এতিয়া আমি পুৰা ফিমেল, এতিয়া নিজকে মানে ট্ৰান্স বুলি আগতে যিটো আছিলোঁ সেইটো পৰিচয়হে দি থকা হৈছে। আমি এতিয়া সম্পূৰ্ণৰূপে ফিমেল হয়, মোৰ ID প্ৰুফ ফিমেল আছে, তো ফিমেলে হয়। আৰু এটা কথা, যিহেতু আমাৰ অসমতে নহয় গোটেই পৃথিৱীতেই তেনেকুৱা ধৰণৰ বা যিহেতু প্ৰথমতে ল'ৰা হৈ জন্ম পায়, কিন্তু তাহাঁতৰ মনটো কিন্তু ছোৱালী বা ছোৱালীৰ প্ৰতি বেছি আকৰ্ষিত হয়। যিহেতু সকলোৱে জানিব বিচাৰে বা তুমি ক'লা যে নকৰিলেও হয়, কিন্তু বেছিভাগে কৰিব বিচাৰে বা কিছুমানৰ বস্তুটো মানে নাজানে। কিন্তু আমাৰ অসমত হওক বা বিশেষকৈ ভাৰতবৰ্ষত এইটো ট্ৰেণ্ডটো নতুনকৈ আহিছে। যিহেতু আগৰ কথা আছিলে মানুহে অকণমান বেলেগ দৃষ্টিৰে চাইছিলে, এইটো অপ্ৰিয় হ'লে সত্য কথা, কিন্তু বৰ্তমান সময়ত মানুহে লাহে লাহে একচেপ্ট কৰিব লৈছে। আৰু সেই গতিকে মই এটা বস্তু জনাব বিচাৰিছোঁ যে যিহেতু মোৰ ভিউৱাৰ্ছখিনিয়ে চাব বা জানিব বিচাৰিব, তাৰ মাজতো কোনোবা থাকিব তেনেকুৱা, কেনেকুৱা কি তুমি ক'ত গৈছিলা বা কেনেকৈ তুমি এই বা যিটো অস্ত্ৰোপচাৰ কৰিলা বা কেনেকৈ কৰিছিলা সেইখিনি অকণমান তুমি বা কিমান পইচা গৈছে সেইখিনি অকণমান বুজাই দিয়া। প্ৰথম কথা মই এইটো কোৱা নাই যে মানে অপাৰেশ্যনটো কৰিব নালাগে বা মানে কৰিব লাগিব, সেইটো মই একো কোৱা নাই। নিজৰ মনৰ লগত কথা, কৰিবও পাৰে নকৰিব পাৰে, কাৰণ কিছুমানে ভয়ো কৰে, কিছুমান পইচাৰো ইয়াত বহুত বেছি লাগে। তো একচুৱেলি বহুত বেছি মানে এইটো অপাৰেশ্যনটো ভাগকে থাকে হা। এইটো এতিয়া মই কেনেকে বুজাম, এইটো বুজাবলৈ হ'লে অলপমান বেয়া শুনাব। একচুৱেলি মই একচুৱেলি মোৰ বুজাব অকণমান, এইটো অপাৰেশ্যনটো ভাগকে থাকে। তো এগৰাকী মানে আমি যিমানটো ডিপ বিচাৰোঁ তো সিমানটো টাইপত আমাৰ ভেজিনা মানে অপাৰেশ্যন কৰা হয়। তো সেইটো টাইপতে আমাৰ প্ৰাইচবিলাকো ডিপেণ্ড কৰে। তো চবতকৈ যোনটো লাষ্ট প্ৰাইচ হয় সেইটো 4,70,000। তো সেইটো মানে টোটেল 5 লাখছেই হৈ যায় আৰু বাকীবিলাক খৰচটো বেলেগ। তো সেইটো অপাৰেশ্যন কৰিলে মানে একচুৱেলি পুৰা ফুল ফিমেল হয়।
এগৰাকী ফিমেলৰ যেনেকুৱা থাকে একদম ফুল তেনেকুৱা হয় বাকীকেইটাত একচুৱেলি ডিপটৰ লগত থাকে কিমান মানে ইমানটো ডিপটলৈকেহে মানে তেনেকুৱা থাকে আৰু তো এগৰাকী নাৰী হ'বলৈ এজন পুৰুষৰ লগত যে সংভোগ কৰা হয় এইটোৱে তো তেতিয়া মানে যোনটো মেন ল'ৰাৰ পাৰ্ট থাকে সো সেইটো হিচাপত মানে কিছুমানৰ সাইজ সবৰ বেলেগ বেলেগ তেনেকুৱা সাইজৰ ওপৰত ডিপেন্ড কৰে ন তো সেইটো হিচাপত মানে বেজিনাখন তেনেকুৱা হিচাপত অপাৰেশ্যন কৰি কৰা হয় মানে কৃত্ৰিমভাৱে কৰা হয় হা তো সেইটো হিচাপতে প্ৰাইচটো মেইনটেইন কৰে আৰু তাৰ পিছতো কিবা মেডিচিন ল'ব লগা হয় নেকি বা তুমি যিহেতু ফিমেল বা তোমাৰ যিবিলাক পাৰ্টছ আছে সেইবিলাক গ্ৰোথ কৰিব লাগিব বা ফিমেলৰ নিচিনা হ'ব লাগিব কিবা মেডিচিন বা কিবা হৰমন যাতে কিবা ল'ব লাগিব একচুৱেলি অপাৰেশ্যন কৰাৰ আগতে হৰমন ট্ৰিটমেণ্ট দিয়ে হৰমন ট্ৰিটমেণ্টটো ল'ব লাগিবই কাৰণ সেইটো নল'লেতো পতকে ল'ৰা এটাকতো পতকে ছোৱালী বনাই দিব নোৱাৰে ফুল মেল বডি এটাত তো সেইটো কাৰণে হৰমন ট্ৰিটমেণ্ট কৰিবই লাগিব কিছুমানে হৰমন ট্ৰিটমেণ্ট নকৰাকে কৰিলে পিছত প্ৰব্লেম হয় তো হৰমন ট্ৰিটমেণ্টটো কৰাটো জৰুৰী হয় কাৰণ হৰমন ট্ৰিটমেণ্ট কৰিলে বহুতখিনি ক্ষেত্ৰতে ভাল হয় অকল আমাৰ ক্ষেত্ৰত বুলি নহয় বহুত ছোৱালীও হৰমনৰ কাৰণে হৰমন টেবলেট লয় তো হৰমন ল'লে কি হয় চুলি দীঘল হয় স্কিন ভাল হয় তাৰপিছত ব্ৰেষ্ট আপ হয় তো বহুতখিনি মানে ফাইদা হয় হৰমনৰ লগত ডিপেন্ড কৰে হৰমনৰ লগত বহুতখিনি বস্তু ডিপেন্ড কৰে আৰু মই কোনো একচুৱেলি আমাৰ কি হয় ব্ৰেষ্ট সাৰ্জাৰী কৰা হয় ন মই কোনো ব্ৰেষ্ট সাৰ্জাৰী কৰা নাই ব্ৰেষ্ট সাৰ্জাৰী নকৰাকে অকল হৰমনছৰ পৰা মোৰ ফিমেল অৰ্গানখিনি গ্ৰোথ হৈছে অকল হৰমনৰ পৰা সো আৰু যিমান হৈছে মই সিমানটো হেপি আছো কাৰণ মোৰ এতিয়ালৈকে ফেক ইউজ কৰিব লাগে বৰ্তমানলৈকে হোৱা নাই পিছত কি কথা নাজানো পিছত যদি মন যায় কৰি দিব পাৰো মোৰ মনটো কোনো কথা হেৰি নাই সো এতিয়ালৈকেতো তেনেকৈ ঠিকে আছো যিহেতু আৰু এটা কথা শুনিছোঁ যে যিবিলাক ট্ৰান্স উমেন আছে তেওঁলোকে বাচ্চাও জন্ম দিব পাৰে বা তেওঁলোকৰ বহুতখিনি তেনেকুৱা কৰিব সেনেকুৱা কৰিব পাৰি নেকি বাৰু বেবী মানে ল'ব পাৰি নেকি পাৰে আজিকালি তোমাৰ ডক্টৰ আছে তো অপাৰেশ্যন কৰি কিছুমান মাইকী মানুহৰো নহয় আৰু একচুৱেলি এগৰাকী মাইকী মানুহৰে এটা পাৰ্ট সেইটো কিছুমানে তোমাৰ ডনেট কৰে কিছুমানে বিকি দিয়ে অৰ্গেন ডনেট কৰে ন তো কিছুমানে বিকিও দিয়ে তো মাইকী মানুহৰ এটা পাৰ্ট নি পেলাই আমাৰ গাত লগাই সেই যিটো বাচ্চা দানি বুলি ক'ব অসমীয়াত জোৰায়ু কয় ইয়েছ জোৰায়ু তো সেইটো বস্তু আমাৰ গাত ফিট কৰে অপাৰেশ্যন কৰি তো সেইটোৰ পৰাই হয় কিন্তু কিছুমান ধৰা কমজোৰ যদি থাকে সেইসকলক ফিট নকৰে ডক্টৰে সেইটো বস্তু ফিট হ'ব লাগিব বস্তুটো কাৰণ বহুত অপাৰেশ্যনটো বহুত ডাঙৰ অপাৰেশ্যন হয় চ' সেইটো পইচাও বহুত লাগে সেইটো তোমাৰ মানে অনাগত দিনত কৰিব ইচ্ছা আছে নে তোমাৰ মোৰ আছে মোৰ হাজবেণ্ড হ'ল যদি মই বিয়া কৰোঁ তেতিয়া মই কৰিম কাৰণ এতিয়াতো ক'ব নোৱাৰো বিয়া কৰালে কৰিবা আৰু অফক'ৰ্চ বিয়া কৰালে কৰিব লাগিব মনটো মোৰ আছে মই বেয়াকৈ কমেণ্ট কৰাবোৰক মই ইমান গুৰুত্ব নিদিওঁ যেতিয়া মই লাইভ আহোঁ তেতিয়া মই কিছুমান কমেণ্টত ৰিপ্লাই কৰোঁ কিন্তু বেছিভাগ মই ইগন'ৰ কৰোঁ আজিকালি আগতে মই ৰিপ্লাই কৰিছিলোঁ আজিকালি মই বেছিভাগ ইগন'ৰ কৰি দিওঁ আৰু যোনবিলাকে ভাল কয় সেইসকলক মই একচেপ্ট কৰোঁ বেয়াকৈ ক'ব কি তেহেঁতক ক'ম ন আৰু তেহেঁতি একচুৱেলি নিজৰ পৰিচয়টো দিয়ে এইটো মোক কিবা বেয়াকৈ কয় এইটো মোৰ কি কৰিব পাৰিব তেহেঁতি বেয়াকৈ কৈ পেলাই জাষ্ট ক'ব পাৰিব তো মোৰ একো আহি নাযায় তেওঁলোকে আহিবলৈ যিখিনি অপাৰেশ্যন কৰিছিলে ক'ত কৰিছিলা মানে আমাৰ ইয়াতে ক'ত ভাল হয় মানে অল অভাৰ ইণ্ডিয়া এইটো বহুত জেগাতে ভাল হয় মুম্বাইতো আছে দিল্লীতো আছে ইন্দোৰ আছে তো যোনে য'ত মানে কৰিব বিচাৰে চবৰে বেলেগ বেলেগ চইচ থাকে তো সেই হিচাপে কৰিব পাৰে আৰু পইচাৰ লগতো চবৰে ডিপেণ্ড কৰে ন আৰু চাউথ ইণ্ডিয়াত একচুৱেলি কি হয় মানে যদি ট্ৰান্স মেনো থাকে ট্ৰান্স ওমেনো থাকে ট্ৰান্স মেন মিনছ যিবিলাক ছোৱালী থাকে যিসকল ছোৱালী ল'ৰা হ'ব বিচাৰে মানে তো সেইসকলক 11 লাখ মান নে 10 লাখ কিবা এটা তেনেকৈ দিয়ে আৰু চাউথৰ চৰকাৰে মানে তো আৰু মানে ল'ৰাৰ পৰা ছোৱালী হ'ব বিচাৰিলে এপ্ৰিচিয়েট কৰে আৰু চৰকাৰখনে তাত কৰে কিন্তু আমাৰ ইয়াতো তেনেকুৱা একো নাই ন তো সেইটো কাৰণে মানে বহুতে ধৰক পইচাৰ কাৰণেও বহুতখিনি কাম কৰিবগৈ নোৱাৰে প্ৰব্লেমো হয় বহুতে এতিয়া আমি কৰিলো বুলি যে চবেই কৰিব পাৰিব বহুতখিনি খৰচ হয় আৰু অকল অপাৰেশ্যনটোৱে নহয় হৰমন ট্ৰিটমেণ্ট থাকে চাইকাট্ৰিষ্টৰ ওচৰত যাব লাগে অহা যোৱা হোটেল খোৱা বোৱা বহুত বেছি অসমৰ বাহিৰতে হয় গোটেইখিনি
অসমতো এইবোৰ একোই নহয় অসমত একোৱেই অসমত মানে সাইকিয়াট্ৰিষ্টৰ ওচৰত অসমত যাব পাৰে হৰমনৰ ডক্টৰৰ ওচৰত অসমত যাব পাৰে বাকীবিলাক একো নহয় বাকি যিখিনি মেজৰ কামখিনি কৰিলে সেইটোতো মানে আউট অফ আছাম আৰু তাৰপিছত আৰু এটা মই তোমাক কুৱেশ্যন কৰিব বিচাৰিছোঁ যে যিটো তুমি কৈছিলা অলপ আগত যে প্ৰেগনেণ্ট হ'ব পাৰি মানে এটা কমপ্লিট মানে এগৰাকী মানে নাৰী হ'ব পাৰি যাৰ যিটো প্ৰাকৃতিকভাৱে আছে যে যিটো এটা প্ৰকৃতিৰ নিয়ম যে বাচ্চা জন্ম দিব পাৰে মানে বেবী ল'ব পাৰে এইটোত মানে ইনক্লুডিং কিমান খৰচ আহিব পাৰে এইটো টোটেল 8 লাখৰ ওপৰত আহে মানে 8 লাখটো আহে 8 লাখৰ ওপৰতো যাব পাৰে মানে তেনেকে হিচাপ মানে 8 to 10 11 12 তেনেকে আৰু মানে কোনোবাই যদি জোৰাইটো ডনেট কৰে সেই জোৰাইটো মানে ডনেট কৰিলেও তুমি অপাৰেচনৰ পইচাটো 8 লাখ লাগিবই মানে সেইটো দিবই লাগিব জোৰাইছে তোমাৰ ঘৰত সম্পূৰ্ণ সাপোৰ্ট কৰিছে এতিয়া সাপোৰ্ট কৰিব মই আগৰ পৰাই সাপোৰ্ট কৰিছে সেইটো ভাল লাগে বৰ্তমান তুমি হেপি নহয় জানো মই এই ক্ষেত্ৰত হেপি আৰু বাকি যাৰ ফেমিলি একচুয়ালি ফাৰ্ষ্ট কাৰো ফেমিলি এই বস্তু সাপোৰ্ট নকৰে তো তোমাৰ ক্ষেত্ৰত ফাৰ্ষ্ট কৰা নাছিলে তো সেইটো কাৰণে ফাৰ্ষ্ট কাৰো ফেমিলি সাপোৰ্ট নকৰে কিন্তু কিছুমানৰ ফেমিলি দেখিছো যে পিছতো সাপোৰ্ট নকৰে তো একচুয়ালি যিবিলাকে যোনে নিজৰ লাইফটো নিজৰ মতে জীয়াই দিব বিচাৰে অফকোৰ্স ফেমিলিৰ পৰা অলমান টাইমৰ কাৰণে আঁতৰিব লাগিবই যদিহে তেখেতে বিচাৰিছে যে নিজক নিজৰ মতে জীয়াই থাকিব নিজৰ মতে নিজৰ লাইফটো জীয়াই থাকিম অফকোৰ্স অলমান আঁতৰিব লাগিব নহলে নোৱাৰি মানে আজিকালি মানে নিজৰ মনটোক যে যিমান মানে ঘৰৰ আৰু তুমি ফাৰ্ষ্ট কলা আজিকালি সবে সাপোৰ্ট কৰে কিবা কৰে সেইবোৰ যে সোশ্যাল মিডিয়াত কৰে সাপোৰ্ট মানে তোমাৰ প্ৰেক্টিক্যালি কৰিব গলে অকমান কিন্তু কথাটো বেলেগ প্ৰেক্টিক্যালি বহুত বেছি বেলেগ হৈ যায় তো সোশ্যাল মিডিয়াত বহুত বেছি সাপোৰ্ট কৰে এইবিলাক ক্ষেত্ৰত আৰু কি হয় মই না সোশ্যাল মিডিয়াত এটা কমেন্ট মোৰ এটা লাষ্ট NKTVৰ হেৰিয়ত মই এটা মানে নিউজ দিছিল তাত এটা কমেন্ট পাইছো এটা মানুহে দিছিলে কিবা মানে প্ৰাকৃতিকভাৱে ল'ৰা জন্ম হৈছে ল'ৰা হিচাপত থাকিব প্ৰাকৃতিকভাৱে ল'ৰা হিচাপত থাকিব লাগে তাৰ পিছত তোমাৰ আজিকালি বহুত ছোৱালীয়ে নিজকে ল'ৰা কৰি ৰাখিছে হাচুলি কাটিছে পেন পিন্ধিছে তো সেইবিলাককে আমি বেছি ভাল বুলি ক'বলৈ এটা ছোৱালী এজনী মানে ল'ৰা হৈ গ'লে তাই ভাল কিন্তু ল'ৰা এটাই যদি অকল ছোৱালী নিচিনাকে থাকিব মন কৰে সেই ল'ৰাটো বেয়া সেইটো কোনো কথাই নহয় কাৰণ যাৰ যেনেকে থাকি ভাল লাগে সেইটো তেনেকে থাকিব ন সেইটোৱে এতিয়া কোনোবা এটা ল'ৰাই ছোৱালী হিচাপে নিজকে ফিল কৰিছে ছোৱালী হিচাপে কমফৰ্টেবল ফিল কৰিছে তেনেকে আছে সেইটো তাৰ নিজৰ ইচ্ছা আৰু কোনো হওঁ বুলি হৈ যাব কি নোৱাৰে এটা তোমালোকে জানো পাৰিবা নহওঁ বুলিলে হৈ যাবতো নোৱাৰা ন তো সেইটো বস্তু কিবা এটা থাকিব লাগিব সেইটো কাৰণেহে হৈছে কোনো কিবা মানে এনেকে হওঁ বুলি হৈ যাব কি নোৱাৰে কিছুমান থাকে যে পইচাৰ কাৰণে ট্ৰেইন চেইনত কিবা কিবি যায় সেইবিলাক হওঁ বুলি হৈ যায় তো সেইবিলাকে বেলেগ কথা কিন্তু বাকী কোনেও হওঁ বুলি হৈ যাব নোৱাৰে পতককে তো সেইবিলাক কমেন্টছ কৰাও বহুত বেয়া হয় তো আৰু মই এইটো হিচাপে মই এইটো কোৱা নাই যে মই ছোৱালীবিলাকক সাপোৰ্ট নকৰিব মানে যোনবিলাক টমবয় হয় বা লেছবিয়ান হয় বা হেৰি ট্ৰান্স মেন হয় সেই সকলকো সাপোৰ্ট কৰিব কিন্তু আমি ট্ৰান্স ওমেন বিলাকে যিমান বস্তু ফেচ কৰো নহয় টমবয় বিলাক হওক বা হেৰি ট্ৰান্স মেন হওক তেহেঁতি ইমান বেছি ফেচ কৰিবলগীয়া নহয় হয় ঘৰৰ ফেমিলি মেম্বাৰৰ কিন্তু ছ'চাইটিৰ পৰা ইমান বেছি নালাগে ছোৱালী এজনী যদি অকমান ল'ৰা টাইপত থাকে নহয় তাইক তোমাৰ তাই পুৰা ল'ৰা টাইপত আছে দেই বহুত দমদাৰ ছোৱালী হয় তাই বহুত ভাল হয় কিন্তু ল'ৰা এটা যদি ছোৱালী থাকে অকমান খুজটোৱে যদি ছোৱালী নিচিনা হওক না চাই সেইটো হিজৰা হয় চাই লেডিজ হয় মানে কিমান কি কয় নহয় তো সেইবোৰে আৰু সমাজৰ পৰা আঁতৰিব লাগে সেইটো আমাৰ দৰে আচলতে মানে তোমাৰ যিটো চিন্তাধাৰাটো হৈছে যে যাৰ যিটো মন সেই মতে থাকিব দিব লাগে কাৰণ তুমি যিহেতু আমি এতিয়া কাৰোবাৰ লাইফত কিবা প্ৰব্লেম ক্ৰিয়েট কৰিছো নেকি নাই কৰা ন আমি যেতিয়া তেহেঁতৰ লাইফত একো প্ৰব্লেম ক্ৰিয়েট কৰা নাই আমাৰ লাইফক লৈ পেলাই তেহেঁতি ইমান কিহৰ মানে ভাবিব চিন্তা কৰিব লাগে আমি যেনেকে আছো আমাক থাকিব দিব লাগে তেহেঁতি নিজৰ লাইফত যেনেকে আছে তেনেকে থাকিব লাগে মোৰ আগৰ বহুতখিনি ফ্ৰেণ্ডে তাত সেইটো ভিতৰত উল্টা পুল্টা কমেণ্ট কৰিছে মই এতিয়া নাম মেনশ্যন নকৰো কিন্তু এটা ল'ৰা আছিলে সেইটো আগতে মোৰ লগত বহুত ভাল তাৰ লগত মোৰ কোনো কাজিয়া হোৱা নাই সি কিবা এটা বেয়া কমেণ্ট কৰিছিলে ভাল ডাইৰেক্টৰ কৰিঅগ্ৰাফাৰ হয় তো
সিও এটা কমেণ্ট কৰিছে, মই কমেণ্টটো অকণমান পাহৰিছোঁ, তাৰ কমেণ্টতে আৰু এটা ল'ৰাই ৰিপ্লাই কৰিছে, সেই ল'ৰাটোৱে মোক ইমান মেছেজ কৰে, ইমান ফোন কৰে, মই নাম মেনশ্যন কৰিবলৈও মন যায় কিন্তু নকৰোঁ, বিয়া পতা ল'ৰা হয়। তো সেইবিলাক কিছুমান আছে মানুহ ন, মানে সিহঁতৰ মানে ডাবল ফেচ ডাবল ফেচ আছে সিহঁতৰ, মানে মোক বেলেগকে ক'ব, মোৰ পিঠিৰ পিছপিনে বেলেগকে ক'ব, মানে বহুত বেলেগ ধৰণৰ। আৰু তেনেকুৱা মানুহবিলাক মানুহ বাচি থাকিব লাগে। ফিউচাৰ প্লেনিং কেনেকুৱা বা তুমি কি কৰিবা? নেক্সট তোমাৰ নেক্সট ষ্টেপ কি হ'ব? যিহেতু বৰ্তমান তুমি গোটেইখিনি বা তোমাৰ গেট আপ, তোমাৰ মেকআপ, অল এভৰিথিং এজনী ছোৱালীৰ নিচিনা হৈ গৈছে গোটেইখিনি, আৰু এজনী এতিয়া কমপ্লিট ছোৱালী বুলি ক'ব লাগিব। এতিয়া তোমাৰ নেক্সট ষ্টেপ কি? তুমি কি কৰিবা? প্লেনিং কি আৰু ফিউচাৰ প্লেনিং? তো এতিয়া মুম্বাই যোৱাৰ প্লেন কৰি আছো। মুম্বাইত কেনেকুৱা লাগে চাওঁ, যদি ভাল বেছি নালাগে আকৌ আহি যাব লাগিব ইয়াতে। মুম্বাইলৈ মানে এলিয়ানা গগৈ অসম এৰি এতিয়া মুম্বাইলৈ যাব মানে? তো তাত যদি ভাল লাগে তাতে থকা হ'ব, তাৰপিছত 2-3 বছৰ চাওঁ, তাৰপিছত বিয়া। আৰু বিয়াৰ কথা ওলাওঁতে বাৰু আৰু এটা কথা সুধি দিওঁ, যিহেতু তোমাৰ ক্ৰাছ বহুত আছে বা তোমাৰ যিবিলাক পোষ্টবিলাক চাওঁ, মানে তোমাৰ মানে কি আৰু তোমাক ভাল লাগে, বহুতে কমেণ্ট কৰে, দেখিছো যে লাভ ইউ এলিয়ানা গগৈ, তুমি বহুত ধুনীয়া হয়, বহুত বিলাক আহে তেনেকুৱা কমেণ্ট। বা তেনেকুৱা তাৰে মাজত তোমাৰ কোনোবা ভাল লগা বা কেনেকুৱা ল'ৰা ভাল লাগে? কাৰণ যিহেতু মোৰ ভিউৱাৰ্ছ বহুতখিনি ল'ৰা আছে, সকলোৱে এলিয়ানা গগৈক জানিব বিচাৰে যে কেনেকুৱা টাইপৰ ল'ৰা ভাল লাগে বা কি ভাল লাগে, এবাৰ কৈ দিয়া তেতিয়াহ'লে সেইমতে কথাখিনি হ'ব আৰু। এতিয়া মোৰ ফ্ৰেণ্ড লিষ্টতে চাই লোৱা হা, বহুতকে ভাল লাগে। কিছুমানৰ মোৰ ফিজিক ভাল লাগে, কিছুমানৰ হাইট ভাল লাগে, মোৰ বিয়াৰ্ড ভাল লাগে, কালাৰ ভাল লাগে। তো মানে চবৰে মোৰ বেলেগ বেলেগ বস্তু ভাল লাগে, কিছুমান কথা বতৰা ভাল লাগে। আৰু মোৰ ন অলপমান মোতকে ডাঙৰ হ'ব লাগে, তেতিয়া মোৰ বেছি ভাল লাগে। মই দাড়ি চাৰি পকা হ'ব লাগে নেকি? বাৰু তাৰপিছত কোৱা, মানে এজেটটো ভাল লাগে আৰু এজেটটো ভাল লাগে ন? তেনেকুৱা নহয়, তোমাৰ মানে ভাল এক মিনিট কাটি দিয়া। এইটো কথা নহ'ব, এইটো কথা নহ'ব, ঠিক আছে বাৰু। মানে তোমাৰ ভাল লাগে, তোমাৰ দাড়ি চাৰি থকাও ভাল লাগে, পকা বুলি কথা নাই। আজিকালিতো বোলে কালাৰ কৰাই লয়, তো তেনেকুৱা কোনো কথা নাই। তো একচুৱেলি মোৰ তেনেকুৱা মেচিয়ৰ্ড হ'লে মোৰ ভাল লাগে। আৰু মেচিয়ৰ্ড হ'লে কি হয়, মোক বুজি পায়, মোক কেয়াৰ কৰিব পাৰে। এতিয়ালৈ কোনোবা আছে নে নাই? এতিয়ালৈকে কোনো নাই। মানে বৰ্তমান এলিয়ানা গগৈ মই বহুত সৰু ল'ৰা ডেট কৰিছো, মোৰ কিন্তু ডাঙৰ বিলাকহে মোৰ ভাল লাগে। সৰু ল'ৰা মই বহুত ডেট কৰিলো আজিলৈকে ন, তো এতিয়া মোৰ ডাঙৰ ল'ৰাৰ লগত ডেট কৰিব মন আছে। মানে বৰ্তমান মানে এলিয়ানা গগৈ সিংগল আছে, যদি কোনোবা আহে আহিব পাৰে। কোনোবা নহয়, মানে তোমাৰ ভাল লগা আৰু যে ভাল লগাটো ডাইৰেক্টলি কৈ দিয়া, কেনেকুৱা ভাল লাগে, মানে যিখিনি ক'লা একদম ক্লিয়াৰ কাটকে কৈ দিয়া। মোৰ হাইট থাকিব লাগে, শুনি লওক মোৰ ভিউৱাৰ্ছখিনি, হাইট থাকিব লাগে। এলিয়ানা গগৈ আমি চইচ কৰি আছো, কেনেকুৱা ল'ৰা ভাল লাগে। বিয়েড থাকিব লাগে, হাইটটো না কিছুমানৰ ক্ষেত্ৰত হাইটটো মেটাৰ নকৰে, হাইটটো কিছুমানৰ ক্ষেত্ৰত কিছুমান মোৰ হাইট নাথাকিলেও ভাল লাগে। তাৰপিছত তোমাৰ বিয়েডটো মোৰ ভাল লাগে, বিয়েড মাষ্ট বি, বিয়েডটো ভাল লাগে, মানে বিয়েড থাকিলেও মোৰ ভাল লাগে ন। তো তোমাৰ আছে কিন্তু তাৰপিছত তোমাৰ বহুত বেছি বগা হৈ যাব নালাগে, মানে মই লাজ পাওঁ। মানে শ্যাম বৰণীয়া হ'ব লাগে, শ্যাম বৰণীয়া হওক বা মোতকে অকমান কালাৰটো কম হ'ব লাগে দেই। তো বেছি বগা হ'লে মই লাজ পাওঁ, মানে মোতকে বগা হ'ব নালাগে মানে। তো আৰু ৰোগ টোক কৰিব নালাগে, মোক ড্ৰেছ মানে অলপমান মডাৰ্ণ হ'ব লাগে, সেলফ ডিপেন্ডেন্ট হ'ব লাগে, ফ্ৰেণ্ডলি হ'ব লাগে, ফ্ৰেণ্ডলি হ'ব লাগে। সোসাইটিৰ ওপৰত ডিপেন্ড কৰা মানুহ মই একদমেই বেয়া পাওঁ, লাগিলে মোৰ বয়ফ্ৰেণ্ড হওক, ফ্ৰেণ্ড হওক। কোনে কি ক'ব। আৰু চিক্ৰেট ৰিলেশ্যনশ্বিপ মই বেয়া পাওঁ, মই কৰিলে পাব্লিক কৰিম। পাব্লিক মিন্স এনেকে নহয় যে আৰু ফেচবুকত হেৰি কৰিম, ৰিলেশ্যনশ্বিপ টেগ লগাম, মানে যোনে মোক চিনি পায় সেইসকলে তেখেতক চিনি পাব আৰু তেনেকুৱা টাইপৰ। ঠিক আছে ভিউৱাৰ্ছ, মই কৈ দিলো যে বা এলিয়ানা গগৈ মুখেৰে ক'লে কেনেকুৱা ল'ৰা ভাল লাগে। যদি তেনেকুৱা কোনোবা আছে মোৰ মানে ছাবস্ক্ৰাইবাৰ ভিতৰত, ট্ৰাই কৰিব পাৰে, নিশ্চয় নহয় জানো, সেইটো ট্ৰাই কৰি দিব পাৰে। আৰু এটা কথা শেষত সুধি দিওঁ, যিহেতু তুমি বৰ্তমান এতিয়া গুৱাহাটীতেই আছা, তো গুৱাহাটীত বৰ্তমান তুমি কি কৰি আছা বা তুমি ক'ত জড়িত হৈ আছা, কেনেকুৱাকে জড়িত হৈ আছা, ক'ত জড়িত হৈ আছা? মই মডেলিং কৰি আছো, মোৰ ফটোশ্বুট চলি থাকে।
ৱেবছাইট আছে, ৱেবছাইটৰ পৰা মোৰ পেমেণ্ট আহে, ৱেবছাইটত মানে তাত ফটোজ চটোজ দিয়া হয়, লাইভ অহা হয়, তাৰ পৰা পেমেণ্ট আহে। তো তেনেকৈ সেইটো হিচাপতে মই ভালকৈ আছোঁ আৰু কিবা এটা তুমি কৰি বা তেনেকুৱা ৱেবছাইট বা তেনেকুৱা ধৰণৰ তুমি হেৰি কৰি ইয়াতে মই ভালকৈ, কাৰণ ৱেবছাইটৰ পৰা মই বেছি পেমেণ্ট পাওঁ। ইয়াত মানে ডাইৰেক্টলি মই ফটোশ্বুট কৰিলে অসমত জানা ন ইমানো বেছি পেমেণ্ট কোনো নকৰে, চ' ৱেবছাইটৰ পৰা বেছি পইচা। অ'কে, ঠিক আছে বাৰু, তোমাৰ গোটেইখিনি আমি জানিলোঁ। আৰু যিহেতু মোৰ চেনেলটোত তুমি আহিলা, তাৰ বাবে মই তোমাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ, থেংক ইউ দিছোঁ। আৰু এয়া আছিলে এলিয়ানা গগৈ, আৰু তাইৰ মুখেৰে গোটেইখিনি আমি শুনিলোঁ, বা তাইৰ ভৱিষ্যত পৰিকল্পনা কি, বা কিদৰে কেনেকৈ তেখেতৰ এই যাত্ৰাৰ বিষয়ে গোটেইখিনি আমাক বিৱৰি ক'লে। আৰু এটা কথাই আশা কৰিছোঁ যে এলিয়ানা গগৈ ভিডিঅ'টো চাই যিবিলাক কোনোবাই যদি মন কৰে, আচলতে এই ভিডিঅ'টো মই এইটোৰ কাৰণে বা এলিয়ানা গগৈৰ লগত মই কথা পাতিছোঁ বা আহিছোঁ যে যদি কোনোবাই ইচ্ছা কৰে বা সেনেকুৱা পৰ্যায়লৈ যাবলৈ বা ট্ৰান্স পৰ্যায়লৈ যাবলৈ, তেতিয়াহ'লে অভিয়াছলি পাৰে। আৰু গোটেইখিনি ডিটেইলভাৱে ক'লে, অলৰেডি কুকুৰে ভুকি আছে দেই বাৰু, আপোনালোকে যিখিনি পাৰে বাৰু শুনিব, তথাপিও আৰু ক'বলৈ চেষ্টা কৰিছোঁ সেইখিনিয়ে। আৰু তাৰপিছত মোৰ চেনেলটোৰ হৈ কি ক'বা? ধনদাক মই বহুত আগৰ পৰাই চিনি পাওঁ, চ' ধনদাৰ চেনেলটোক চবেই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। অ'কে গাইজ, বাই বাই, টেক কেয়াৰ। আৰু লাষ্ট ক'লো যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।